হেল্ল' বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বিশ্বকৰ্মা পূজা, আৰু মোৰ ফালৰ পৰা আপোনালোক বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু এতিয়া যাই আছোঁ খতৰা হাটলৈ। আজি খতৰা হাটত ডাঙৰকৈ বিশ্বকৰ্মা পূজা উদযাপন কৰে। আৰু ভিতৰলৈ যাম, আপোনালোকক দেখুৱাম খতৰা সত্ৰ। আৰু আজি ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। শংকৰদেৱ গোলা গয় খতৰা সত্ৰৰ মন্দিৰটো এইটোৱে, মানে যোনটো মেইন মন্দিৰ আছে তাতে সেৱা সৎকাৰ কৰিব পাৰি, কিন্তু ভিডিঅ' কৰিব দিয়া নহয়, মানে ভিডিঅ' ফটো এইবোৰ কৰিব নিদিয়ে তাৰ ভিতৰত। আপোনালোকক বাহিৰ ভাগটোৱে দেখুৱালোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰে প্ৰকাশ। তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি, তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি, আজি দেখা পাওঁ যাই ছিগি ভাগি, কোনে জোৰা দিব আকৌ আহি। গুৰু মোৰ গোলা গয় আমাক নিথৰুৱা কৰি থৈ, প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰে প্ৰকাশ। সত্ৰৰ কাষতে এটা পুখুৰী আছে, আৰু পুখুৰীটোত কাছ আছে। এইটো চাওক, আপোনালোকক জুম কৰি দেখাই দিছোঁ কাছটো কেইটাবা আছে ভালদৰে নাজানো বাৰু কাছ, কিন্তু ইয়াতে কাছ। চৌদিশে হিংসা দেখো মৰা কটা, মানৱতাৰ ধৰ্ম কতোৱেই নাই। চৌদিশে হিংসা দেখো মৰা কটা, মানৱতাৰ ধৰ্ম কতোৱেই নাই। মানুহে নুবুজে মানুহৰে মূল, কোনে আনি দিব চেতনাৰে দোল। গুৰু মোৰ গোলা গয় আমাক নিথৰুৱা কৰি থৈ, প্ৰাণহীন হ'ল সমাজ, দেখি
দেখিছো তাৰেই প্ৰকাশ ভকতৰ ভকতি কোতেনো মহামাৰী কৰোণাৰ বাবে আগতে যেনেকুৱা মানুহ হয় বিশ্বকৰ্মাৰ পূজাৰ দিনা খতৰা মন্দিৰত সেনেকুৱা মানুহ হোৱা নাই মানে এইবাৰ মানুহৰ সংখ্যাটো অলপ কম আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ফ'ল' কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পাম। জয় আই অসম।